নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল শিক্ষা চেউটিৰ আন এটি ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ লগত পঞ্চম শ্ৰেণীৰ বিগিনাৰ্ছ ইংলিছৰ লেচন 1 অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল কবিতাটোৰ এক্টিভিটি নম্বৰ 5, 6, 7 আৰু 8 আলোচনা কৰিম। তোমালোক যদি শিক্ষা চেউটিলৈ নতুনকৈ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে বেল আইকনটো টিপি দিবা। গতিকে আহাচোন আমাৰ আজিৰ পাঠ আৰম্ভ কৰোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে তোমালোকৰ পাঠ্যপুথিৰ পাঠ নং 10 উলিয়াই লোৱা। ইয়াত এক্টিভিটি নম্বৰ 5ত কৈছে কমপ্লিট দ্য ৱৰ্ড ৱেব উইথ থিংছ ইউ ফাইণ্ড ইন আ গাৰ্ডেন। ইয়াত ৱৰ্ড ৱেব শব্দটোৰ অৰ্থ হৈছে শব্দৰ জাল। আমাক তলত এইখন এখন শব্দৰ জাল দিয়া হৈছে আৰু এই শব্দৰ জালৰ এই যিবোৰ খালী ঘৰ আছে এই ঘৰসমূহ আমি পূৰ কৰিব লাগিব। উইথ থিংছ ইউ ফাইণ্ড ইন আ গাৰ্ডেন। গাৰ্ডেন শব্দটোৰ অৰ্থ হৈছে বাগিচা। এখন বাগিচাত আমি যিবোৰ বস্তু বিচাৰি পাওঁ সেই বস্তুবিলাকৰ জৰিয়তে আমি এই শব্দৰ জালখনৰ খালী ঠাইসমূহ পূৰ কৰিব লাগিব। ইয়াত প্ৰথম যিটো খালী ঘৰ আছে আমি তাত লিখিম ফ্লাৱাৰ অৰ্থাৎ ফুল FLOWER। আমি বাগিচা এখনত ফুল পাওঁ গতিকে আমি ইয়াত লিখিম আমি ফ্লাৱাৰ। দ্বিতীয় ঘৰটোত লিখিম আমি বাটাৰফ্লাই অৰ্থাৎ পখিলা BUTTERFLY বাটাৰফ্লাই। তৃতীয় ঘৰটোত লিখিম গাৰ্ডেনাৰ অৰ্থাৎ মালি অৰ্থাৎ বাগিচাখন যিজন মানুহে চোৱা চিতা কৰে তেখেতক আমি মালি বুলি কওঁ। গতিকে ইয়াত হ'ব GARDENER গাৰ্ডেনাৰ। চতুৰ্থ ঘৰটোত আমি লিখিম হনি বি HONEYBEE অৰ্থাৎ মৌমাখি। পঞ্চম খালী ঘৰটোত আমি লিখিম ট্ৰিজ TREES অৰ্থাৎ আমি বাগিচাত গছ বিচাৰি পাওঁ হয় নাই গতিকে আমি ইয়াত লিখিম ট্ৰিজ। আৰু একেবাৰে শেষৰ ঘৰটোত লিখিম আমি গ্ৰাছ হুপাৰ GRASSHOPPER গ্ৰাছ হুপাৰ অৰ্থাৎ ফৰিং। গতিকে আমাৰ শব্দৰ যিখন জাল সেইখন আমাৰ পূৰ কৰিলোঁ। মই আকৌ এবাৰ কৈ দিছোঁ। প্ৰথমতে ফ্লাৱাৰ, তাৰপাছত বাটাৰফ্লাই, গাৰ্ডেনাৰ, হনি বি, ট্ৰিজ, গ্ৰাছ হুপাৰ। এক্টিভিটি নম্বৰ 6 ৰাইট এ ৱৰ্ড ডেট ৰাইমছ উইথ দ্য ফাৰ্ষ্ট টু। ইয়াত ছন্দৰ মিল থকা আমাক দুটা শব্দ দিয়া হৈছে আৰু তৃতীয় যিটো খালী ঘৰ আছে ইয়াত প্ৰথমৰ শব্দ দুটাৰ লগত ছন্দৰ মিল থকা শব্দৰে আমাক এই খালী ঠাই থকা ঘৰটোত আমি পূৰ কৰিব লাগিব অৰ্থাৎ আমি ইয়াত লিখিব লাগিব। চুইট, ফিট, বিট, থিং, চিং আমাৰ খালী ঘৰত হ'ব ৰিং। মুড, ফুড খালী ঘৰত লিখিম আমি গুড। অল্ড, কোল্ড আৰু আমি খালী ঘৰত লিখিম গোল্ড। মই আকৌ এবাৰ কৈছোঁ চুইট, ফিট, বিট, থিং, চিং, ৰিং, মুড, ফুড, গুড, অল্ড, কোল্ড, গোল্ড। এক্টিভিটি নম্বৰ 7 ৰিড দ্য ফলোয়িং। আমাক তলত দিয়া কথাখিনি আমি পঢ়িব দিছে আমাক ইয়াত। লিটল ড্ৰপছ অফ ৱাটাৰ, টাইনি ড্ৰপছ অফ ৱাটাৰ, স্মল ড্ৰপছ অফ ৱাটাৰ। ইয়াত লিটল ড্ৰপছ অফ ৱাটাৰ অৰ্থাৎ ক্ষুদ্ৰ পানীৰ টোপালবোৰ, টাইনি ড্ৰপছ অফ ৱাটাৰ
এই বাক্যশাৰীৰ অৰ্থটো সেই একেটাই হ'ব ক্ষুদ্ৰ পানীৰ টোপালবোৰ স্মল ড্ৰপছ অফ ৱাটাৰ অৰ্থাৎ সৰু সৰু বা ক্ষুদ্ৰ পানীৰ টোপালবোৰ The word little, tiny, small have the same meaning in these sentences. ইয়াত এই যিটো লিটল শব্দ আছে টাইনি শব্দ আছে আৰু স্মল শব্দ আছে এই তিনিওটা শব্দই এই প্ৰত্যেকশাৰী বাক্যতে একেটা অৰ্থই প্ৰকাশ কৰিছে অৰ্থাৎ যদিও শব্দকেইটা বেলেগ বেলেগ কিন্তু একে অৰ্থ বুজাইছে Let's learn some more words that have the same or nearly the same meaning. আমাক কৈছে যে আহাচোন আমি তেনেকুৱা আৰু কিছুমান একে অৰ্থ বিশিষ্ট বা প্ৰায় একে অৰ্থ বিশিষ্ট শব্দৰ আমি শিকো আমাক ইয়াত দিয়া হৈছে বিউটিফুল প্ৰেটি নাইস ইয়াত বিউটিফুল শব্দটোৰ অৰ্থ সুন্দৰ বা ধুনীয়া প্ৰেটি শব্দটোৰ অৰ্থ হৈছে আকৰ্ষণীয় বা মৰম লগা আৰু নাইস শব্দটোৰ অৰ্থ হৈছে সন্তোষজনক অৰ্থাৎ ক'বলৈ গ'লে এই আটাইকেইটা শব্দই একে অৰ্থ আমাৰ প্ৰকাশ কৰিছে ঠিক তেনেদৰে গ্ৰেট অৰ্থাৎ মহান ডাঙৰ বা বৃহৎ লাৰ্জ শব্দটোৰ অৰ্থও হৈছে বৃহৎ বা প্ৰকাণ্ড আৰু বিগ শব্দটোৰ অৰ্থ হৈছে আমাৰ ডাঙৰ বা বৃহৎ গতিকে ইয়াতো আমি পালোঁ যে গ্ৰেট লাৰ্জ আৰু বিগ এই তিনিওটা শব্দৰ অৰ্থ একেটাই হয় ৱাইজ অৰ্থাৎ জ্ঞানী বা জনা বুজা লোক বা বিজ্ঞ ক্লেভাৰ টেঙৰ বা কৌশলী বা দক্ষ লোক ইণ্টেলিজেণ্ট বুদ্ধিয়ক বা তীক্ষ্ণ বুদ্ধি সম্পন্ন গতিকে ৱাইজ ক্লেভাৰ ইণ্টেলিজেণ্ট এই তিনিওটা শব্দয়ো আমাৰ ইয়াত একে অৰ্থকে বুজাইছে ৱণ্ডাৰফুল বিস্ময়কৰ বা আশ্চৰ্যকৰ বা অতি মনোমোহা লাভলি আকৰ্ষণীয় বা মৰম লগা ডিলাইটফুল আমোদজনক বা মনোৰম গতিকে আমি ৱণ্ডাৰফুল লাভলি ডিলাইটফুল এই তিনিওটা শব্দৰ অৰ্থও প্ৰায় আমি একেই পালোঁ এক্টিভিটি নম্বৰ 8 We can also think of many new words from a given word such as sun one is done for you আমাক কৈছে যে আমি এটা শব্দৰ লগত আন কিছুমান শব্দ যোগ কৰি সেই শব্দটোৰ লগত আৰু যদি আমি বেলেগ কিছুমান ৱৰ্ড আমি শব্দ যদি আমি লগাওঁ তেতিয়াহ'লে আমি বেলেগ বেলেগ শব্দ আমি বিচাৰি পাওঁ We can also think of many new words আমি আৰু কিছুমান বেলেগ বেলেগ নতুন নতুন শব্দ আমি ভাবিব পাৰোঁ from a given word যিকোনো এটা দি থোৱা শব্দৰ জৰিয়তে উদাহৰণস্বৰূপে আমাক দি থৈছে ইয়াত sun sun শব্দটো দিছে গতিকে sun শব্দটোৰ লগত যদি আমি burn B-U-R-N sun burn এই বাৰ্ণ শব্দটো যদি যোগ কৰি দিওঁ তেতিয়াহ'লে এইটো এটা বেলেগ শব্দ হ'ব আৰু সেইটো হ'ব ছান বাৰ্ণ অৰ্থাৎ ৰ'দৰ পুৰণি ঠিক তেনেদৰে আমি লিখিব পাৰোঁ ছান লাইট অৰ্থাৎ সূৰ্যৰ পোহৰ ছান শ্বাইন অৰ্থাৎ যিটো আমাৰ বেলিৰ ৰ'দ বা পোহৰ একেটাই হয় গতিকে আমি ছান শ্বাইনো লিখিব পাৰিম আকৌ আমি ছান ডে ছান শব্দটোৰ লগত যদি আমি ডে শব্দটো লগাই দিওঁ তেতিয়াহ'লে আমি ছানডে অৰ্থাৎ আমি পাম দেওবাৰ আকৌ ছান শব্দটোৰ লগত যদি আমি ফ্লাৱাৰ শব্দটো লগাই দিওঁ তেতিয়াহ'লে হ'ব ছানফ্লাৱাৰ অৰ্থাৎ বেলি ফুল বা সূৰ্যমুখী ফুল ঠিক তেনেদৰে আমি যদি ছান শব্দটোৰ লগত ৰেইজ শব্দটো পিছফালে লগাই দিওঁ তেতিয়াহ'লে আমি পাম নতুন শব্দটো ছান ৰেইজ অৰ্থাৎ সূৰ্যৰ ৰশ্মি গতিকে ইয়াৰ পৰা আমি বুজিলোঁ যে কোনো এটা নিৰ্দিষ্ট শব্দৰ পিছফালে যদি আমি আৰু বেলেগ কিবা শব্দ যোগ কৰোঁ তেতিয়াহ'লে আমি কিছুমান নতুন অৰ্থবিশিষ্ট শব্দ পাব পাৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ আজিৰ পাঠভিত্তিক আলোচনা
ইমানতে সামৰিছোঁ। ভিডিঅ'টিৰ জৰিয়তে তোমালোক উপকৃত হ'বা বুলি মই আশাবাদী। যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিবা আৰু যদি কিবা তোমালোকৰ আশা ৰৈ যায় তেন্তে কমেণ্ট বক্সত উল্লেখ কৰিবা। ধন্যবাদ।